নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখুৱাবলৈ ওলাইছোঁ আমাৰ স্কিনখনৰ আমি ইমানেই যতন ল'ব লাগে। বয়স বাঢ়ি অহাৰ লগে লগে স্কিনখনৰ কোচ পৰিবলৈ ধৰে, শুকান হ'বলৈ ধৰে, টানি ধৰিবলৈ ধৰে। তেনেকুৱা এটা গৰমেই দিন হওক বা ঠাণ্ডাই দিন হওক, সকলো সময়তে স্কিনখনৰ এনেকৈ কোচ পৰা দেখা যায়। কপালত হাঁহিলে এই অংশত পৰা যায়, এই অংশত সোনকালে পৰা দেখা পোৱা যায়। এটা সুন্দৰ এটা টিপছ আপোনালোকৰ আগলৈ আগবঢ়াবলৈ লৈছোঁ। আপোনালোকে ভাল পাব, যিহেতু ময়ো তেনেকৈ যতন কৰোঁ। সেইবাবে আপোনালোককো অকণমান দেখুৱাব লৈছোঁ। আৰু যিবোৰ বস্তু ঘৰতে পাওঁ, কম দামতে হয়, সহজতে হয়, কম খৰচতে হয়, সদায় মই তেনেকুৱাই আপোনালোকক দেখুৱাই আহিছোঁ। আৰু আমাৰ সকলোৰে ঘৰত থকা এবিধ একদম সহজ বস্তু হ'ল নাৰিকলৰ তেল। নাৰিকলৰ তেল ভাল ব্ৰেণ্ডৰ ল'ব। এটা নাৰিকলৰ তেল সকলোৰে ঘৰত থাকে, মোৰ ঘৰতেও এইটো থাকেই, পেৰাচুটৰ নাৰিকল তেলটো। আৰু এই নাৰিকলৰ তেলটোৱে স্কিনখনক ইমান ধুনীয়াকৈ ৰাখে। ৰাতিপুৱা আৰু গধূলি যদি আমি স্কিনখন ধুনীয়াকৈ অকণমান নাৰিকল তেল হাতত লৈ মালিচ কৰিব পাৰোঁ, মাছাজ কৰিব পাৰোঁ, তেতিয়াহ'লে স্কিনখনটো খুবেই বেছি ধুনীয়া, উজ্জ্বল হয়, শ্বাইনিং কৰে। আৰু সেই বয়সৰ ৰেখাবোৰ আঁতৰি স্কিনখন একদম সদায় একদম ডেকা গাভৰু ছোৱালীৰ দৰে হৈ থাকিব স্কিনখন। তেনেকৈ কৰাৰ উপৰিও আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ, আমি সদায় কাম বন কৰি আজৰি হৈ ৰাতি শোৱাৰ আগত নাইট ক্ৰীম হিচাপে ব্যৱহাৰ কৰিব পাৰিম। আৰু নাৰিকলৰ তেলৰ লগত আৰু দুবিধ বস্তু মিক্স দিম। তেনেকৈ আমি ব্যৱহাৰ কৰি যদি শুই থাকোঁ, ৰাতিপুৱা শুই উঠি এখন সতেজ, উজ্জ্বল, একদম শ্বাইনিং স্কিন এখন পাবলৈ সক্ষম হ'ব। আৰু বহুত দিনলৈ বয়সৰ চাপ নপৰিব, ধুনীয়া হৈ থাকিব, আৰু লগতে ডাৰ্ক স্পট নাথাকিব। মই তেনেকৈ ৰাতি ব্যৱহাৰ কৰোঁ। আৰু এতিয়া এইকেইটা দিন যদিও বহুত বেছি গৰম, তথাপিও মোৰ স্কিনটো জানো অকণমান কোচ পৰাৰ দৰে অনুভৱ এটা হৈ আছে। সেইবাবে মই কি কৰোঁ, অকণমান এটোপ নাৰিকলৰ তেল আৰু মইশ্চাৰাইজাৰ অকণমানৰ লগত মিক্স কৰি তেনেকৈও মই লগাই ৰাখোঁ। তেতিয়া স্কিনখন বহুত ধুনীয়া গ্ল' কৰে, শ্বাইনিং কৰে, আৰু লগতে কোমল হৈ থাকে। এটা মইশ্চাৰাইজাৰৰ ভাল এটা মইশ্চাৰাইজাৰৰ কাম কৰে। আৰু আমি বজাৰৰ বহুত দামী নাইট ক্ৰীম কিনি ব্যৱহাৰ নকৰাকৈও এনেকৈ ঘৰতে নাইট ক্ৰীম এটা তৈয়াৰ কৰি আমি ৰাতি শোৱাৰ আগত লগাই থৈ দিলে মুখখন কোমল হৈ থাকিব। আৰু লগতে উজ্জুৰিত লগালে উজ্জুৰিও কোমল হৈ থাকিব, চকু পাৰ মুখখনৰ সকলো অংশই ধুনীয়া হৈ থাকিব। এতিয়া মই দেখুৱাব ওলাইছোঁ, মই বেছিকৈ নুলিয়াওঁ, মই হাততে অকণমান উলিয়াম। নাৰিকলৰ তেল অকণমান লৈছোঁ, মই হাততে মিক্স কৰি পেলাই এনেকৈয়ে লগাওঁ। বেছিকৈ উলিয়াই পেলাই মই নষ্ট কৰিবলৈ বেয়া পাওঁ বস্তু। সেইবাবে মোৰ মুখৰ কাৰণে যিখিনি প্ৰয়োজন হয় সেইখিনি উলিয়াই লৈ মুখত লগাওঁ। ওলাব ইচ্ছা কৰা নাই, বেছিকৈ ওলাই গৈছে অকণমান। পতঞ্জলি এল'ভেৰা জেল এনেকৈ বহুত কম দামতে পোৱা যায়। এইটো সৰু চাইজৰ লৈছোঁ মই এইবাৰ। আৰু যিটো ঘৰুৱা পাত থাকে, কাঁইট আৰু যিটো মঙহাল পাত থাকে, সেইটো আমাৰ স্কিনৰ বাবে বহুত বেছি উপকাৰী। ৰাতি শোৱাৰ আগত যদি আমি সেইটো যদি অকণমান লগাই শুব পাৰোঁ, এনেকৈ তেতিয়াহ'লে মুখখনৰ খজুৱতি, চিটচিটনি এনেকুৱা ধৰণৰ কিছুমান সমস্যা থাকিলে সেইবোৰ নোহোৱা কৰে, শালমন নোহোৱা কৰে, ডাৰ্ক স্পট নোহোৱা কৰে, মুখখন ধুনীয়া উজ্জ্বল কৰি, দাগবিহীন কৰি, সকলোবোৰ সমস্যা নোহোৱা কৰি স্কিনখন ধুনীয়া কৰি ৰাখে। আৰু ঘৰুৱাটো থাকিলে ঘৰুৱাটোও ব্যৱহাৰ কৰিব পাৰে, আৰু নাথাকিলে পতঞ্জলি এল'ভেৰা জেলটো ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াৰ লগত মিক্স দিছোঁ মই ৰ'জ ৱাটাৰ। ৰ'জ ৱাটাৰ শেষ হ'ব ধৰিছে, প্ৰায় মই ব্যৱহাৰ কৰি থাকোঁ। এই তিনিবিধ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ মই। একদম এনেকৈ মই হাততে মিক্স কৰি লওঁ, তেতিয়া মুখখনত লগাব জোখাই হৈ যায়।
দেখিছেনে একদম ক্ৰীমৰ নিচিনা কালাৰ এটাও উঠি গৈছে আৰু এইটো লগালে বহুত বেছি উপকাৰ হয় স্কিনখনৰ আৰু ক্ৰীম লগাওঁতে মুখখনৰ এনেকৈ তললৈ নমাই নিদিব তললৈ নমাই দিলে স্কিনটো তললৈ নামি আহে ওপৰলৈ এনেকৈ দিব এনেকৈ দিব এইখিনি ঠাই এনেকৈ দিব আৰু এইখিনি ঠাই এনেকৈ দিব এইখিনি এনেকৈ দিব এইখিনি এনেকৈ দিব তেনেকৈ চকুৰ পাৰতো দিব বহুত বেছি দিব নালাগে দুবাৰ তিনিবাৰমান দিলেই হ'ব তেনেকৈ আৰু মুখত কাজল লিপষ্টিক লগোৱা থাকিলে সেইবোৰ ধুনীয়াকৈ ক্লিন কৰি ল'ব ক্লিন কৰি ল'লে মুখত ওঠত লগাব পাৰি ওঠত লগালেও ওঠজুৰিও নাফাটে ধুনীয়া কোমল হৈ থাকিব চকুৰ চাৰিওপাৰত লগাই দিব ধুনীয়া হৈ থাকিব ডাৰ্ক চাৰ্কল নপৰে মই যেতিয়া নিজে নিজৰ মুখখনৰ যতন লৈ বহুত বেছি ভাল পাওঁ যিমান পাৰোঁ যিমান বয়সলৈ ধুনীয়া হৈ থাকিবলৈ চেষ্টা কৰোঁ আপোনালোকেও এইদৰে যদি ইচ্ছা কৰে কৰিব ধুনীয়াকৈ মুখখন ধুনীয়াকৈ ৰাখিব সকলোৱে ধুনীয়া হৈ থকাটো বিচাৰোঁ সেইবাবে মই যিটো জানো সেইটো আপোনালোকক দেখুৱাওঁ আশা ৰাখিলোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাব ভাল পালে লাইক কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ